নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি মই ঋতুমণি আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ মই আপোনালোকৰ মাজলৈ মেগীৰ এটা সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ ইয়াৰ নাম হৈছে মেগী পেনকেক বলক তেনেহলে দেৰি নকৰি মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ মই ইয়াত মেগী লৈছোঁ 2 পেকেট বইল কৰি লোৱা কণী এটা জলকীয়া বিলাহী আৰু কাটি লোৱা মিহিকৈ পিয়াজ এটা এবাৰ এটা সসপেন পাতি তাত পানী গৰম হ'বলৈ দিম এবাৰ পানীখিনিতে মই 2 পেকেট মেগীও দি দিছোঁ লগতে অকণমান নিমখ দি দিছোঁ তাৰ পাছত মেগীখিনি অকণমান মই বইল হ'বলৈ দিম বৰ বেছি বইল কৰি ল'ব নালাগে এইখিনি প্ৰায় মোৰ বইল কৰা হৈ গ'ল আৰু বইল নকৰোঁ এতিয়া এটা সৰু বাটিত মই কাঢ়ি লৈছোঁ কাঢ়ি লোৱাৰ পাছত ইয়াত মই 1 চামুচ ৰিফাইন দি অকণমান মিহল কৰি লম তাৰ পাছত এবাৰ ভালদৰে মই মেগীখিনি অকণমান ভাঙি মিহি কৰি লৈছোঁ দেখিছেনে এনেকৈ মিহি কৰি লৈছোঁ ইয়াতে কাটি লোৱা সৰু সৰুকৈ কণী বিলাহী আৰু বাকিবিলাক ভেজিটেবল মিহল কৰি লৈছোঁ আপোনালোকে ইয়াত নিজৰ ইচ্ছা অনুযায়ী যিকোনো ভেজিটেবল ব্যৱহাৰ কৰিব পাৰে কণী নিদিয়াকৈ বনাব পাৰে কণীৰ হলনি চীজ বা পনীৰো দিব পাৰে ইয়াৰ পাছত এবাৰ মই সোৱাদ অনুসৰি নিমখ দি লৈছোঁ নিমখটো মই বৰ বেছিকৈ দি নলওঁ আগতে বইল কৰোঁতে মই অকণমান নিমখ দি লৈছিলোঁ এবাৰ ইয়াৰ ওপৰতে মই মেগী মছলা এপেকেট দি দিছোঁ আপোনালোকে ইয়াত ইচ্ছা কৰিলে বেলেগ মছলাও ব্যৱহাৰ কৰিব পাৰে লগতে জালুক দি দিছোঁ সৰু চামুচে আধা চামুচ কাৰণ জালুক দিলে কি হয় জানেনে গোন্ধটো বৰ ভাল হয় লগতে খাবলৈও এটা বৰ টেষ্টি হয় আৰু দিছোঁ লগতে অকণমান কাশ্মীৰী ৰং মছলা কালাৰটো দেখিবলৈ বৰ ধুনীয়া হয় সেই কাৰণে মই ৰং মছলা দিছোঁ এবাৰ আকৌ মই এইখিনি ভালকৈ মিহল কৰি লৈছোঁ সদায়নো কিমান একেদৰে একেটা ষ্টাইলতে মেগী বনাই খাব নহয়নে অকণমান বেলেগকৈ বনালে ল'ৰা ছোৱালীৰ সৈতে খাবলৈও ভাল পায় আপোনালোকে যদি এনেকৈ বনোৱা নাই এবাৰ বনাই চাবচোন দেই এইবাৰ ইয়াত আটা দি দিছোঁ 4 চামুচ আপোনালোকে আটাৰ হলনি ইয়াত বেচন ময়দা বা পিঠাগুড়িও দিব পাৰে এবাৰ মই আকৌ এইখিনি ভালকৈ মিহল কৰি লৈছোঁ এতিয়া মই ইয়াত অকণমানকৈ কুহুমীয়া গৰম পানী দি ভালকৈ মিহল কৰি লৈছোঁ পানীখিনি একেবাৰে ঢালি ল'ব নালাগে দেখিছেনে এয়া টেক্সচাৰটো এনেকুৱা হ'ব লাগিব কাৰণ এইখিনি মই এতিয়া তাৱাত বনাব লাগিব
বলক তেনেহলে কি কৰো অকনমান দেখুৱাই দিওঁ এফালে এখন পেন গৰম কৰি লৈছো তাতে মই অকনমান ৰিফাইন দি দিছো গেছটো কিন্তু আপোনাকে মন কৰি যাব দেই একেবাৰে লো ফ্লেমত কৰিব লাগিব নহলে কি হ'ব মেগীখিনি সোনকালে দে যাব ভালকৈ নিহিজিব এবাৰ মই মেগীখিনি ইয়াৰ ওপৰতে দি ভালকৈ মেলি দিম যিমানে পাৰে পাতলকৈ মেলি দিব লাগে অকনমান গোল আকাৰৰ কৰি দিছো যাতে দেখিবলৈও ধুনীয়া হয় দেখিবলৈ যেনেকুৱা ধুনীয়া কিন্তু খাবলৈও বৰ সোৱাদ লগা হয় আকৌ এতিয়া ঢাকনখন মাৰি মই 15 মিনিট মানৰ কাৰণে সিজিবলৈ দিম এয়া প্ৰায় মোৰ 10-15 মিনিট মানৰ পাছত ঢাকনখন খুলি চাইছো দেখিছেনে এটা সাইড সম্পূৰ্ণৰূপে সিজিছে এতিয়া এইখন তলৰ সাইডটো সিজিবলৈ এখন থালৰ সহায়ত উলটাই দিম দেখিবলৈ এনেকুৱা হৈ গল এবাৰ পাছফালৰ সাইড হিজিবলৈ কাৰণে এনেকৈ দিছো দেখিছেনে ইমান কৰকৰীয়া হৈ গৈছে এই সাইডটো এবাৰ আকৌ 10 মিনিট মানৰ কাৰণে আকৌ হিজিবলৈ থৈ দিম এয়া 10 মিনিট মানৰ পাছত চাইছো মোৰ মেগী পেনকেক ৰেডি হৈ গৈছে যিসকলে মেগী খাই ভাল পায় এনেদৰে বনাই চাবচোন আৰু ল'ৰা ছোৱালীহঁতক এনেকৈ টিফিনত বনাই দিবচোন সদায়নো কিমান আৰু একেদৰে মেগী খাই থাকিব নহয়নে খাবলৈও ভাল হয় আৰু বহুত দেৰিলৈকে মচমচীয়া হৈ থাকে আজি এই ৰেচিপিটো চাই কেনেকুৱা লাগিল যদি ভাল লাগিলে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু যিসকলে মোৰ ভিডিও প্ৰথম চাইছে তেওঁলোকে প্লিজ এবাৰ সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহো আকৌ এটি নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিম বাই